কমসে কম 15 কিলোমিটাৰ দূৰত বিয়া এখন খাবলৈ ওলাইছোঁ গতিকেলৈ আমি এয়া দুয়ো ওলাইছোঁ চিনাকি দিছোঁ দেই এজনী মোৰ আজি চিনাকি দিছোঁ অসমবাসীক গতিকেলৈ আমি তাত গৈ দেখাম কিমান দূৰ গৈ আছোঁ কেনেকৈ যাম দেই আহি আছোঁ আমি আহিছোঁ মিটাৰ ছোৱালীজনী বিয়া দিব তাকে বহু কষ্টৰে আহিছোঁ দেই মিটা ঘৰৰ ছোৱালীজনী বিয়া আজি তাকে বিয়া খাবলৈ আহিছোঁ এই পালোহি হুংবা বজাৰ এডোখৰ আমাৰ এই বহু দোকান পালোহি অলপমান বজাৰ চজাৰ কৰোঁ তাকে আৰু ককাই এই বিলাহী আৰু পিঁয়াজ মই মিঠা ঘৰত যে বিয়া খাবলৈ আহিছোঁ যে তাকে চেনি দে চেনি আৰু চাহপাত এইবিলাক এতিয়া বজাৰ চজাৰ কৰি মেলি আৰু যাম আৰু মিঠা ঘৰলৈ অঁ আপোনাক নিমন্ত্ৰণ কৰিছে নাই অঁ যাবা ন অঁ যাবা যাবা হ'লো আৰু এইখন এখন বজাৰ সংবা বজাৰ বুলি কয় অম্বিকাপুৰত গতিকে বজাৰ কৰোঁ চব্জি বজাৰ এইবিলাক বহি আছে আমাৰবিলাক এইবিলাক চবেই চব্জি বজাৰ দেই অঁ চব্জি লৈ যাম সেই কবি লৈ যাম কবি অঁ কবিৰ দাম কেনেকুৱা হৌ মিটাৰ হ'লে চব্জি বজাৰ কৰিব লৈছোঁ দেই কবি কেনেকুৱা এইবিলাক অঁ হয় ন এখন বজাৰ সংবা বজাৰ এই কাঁহৰ কাঁহী বাতি মানে এযোৰ লওঁ আৰু মিঠা ছোৱালীজনীৰ কাৰণে এয়া মই লাহে লাহে মিঠা ঘৰ পালোহি এয়া মই পালোহি মিঠা ঘৰত এতিয়া মই নামি মিঠাক লগ কৰি এয়া মই মিতিনীৰ লগত এতিয়া আমি দৰ্শন কৰিব লাগে এয়া মই মিঠাৰ লগত দৰ্শন কৰিছোঁ এয়া মই আলিংগন এয়া মোৰ আৰু মিঠা মই মিতিনীৰ লগত দৰ্শন কৰিলোঁ গতিকেলৈ দৰ্শন কৰি এতিয়া আমি ভিতৰলৈ যাম ভিতৰত গৈ এয়া মিঠা ছোৱালীজনী বিয়াৰ পেণ্ডেল বিয়া ঘৰ পালোহি গতিকেলৈ এয়া চাহ খাইছোঁ মিঠা ঘৰত আনন্দৰে মই মিঠাক লগ পাই আমি সুন্দৰভাৱে চাহ খাব লৈছোঁ এই মিঠা ল'ৰা আৰু মিঠা এয়া মই লাহে লাহে মোৰ জোঁৱাই আৰু ছোৱালীজনীক ভৰি ধুৱাইছোঁ যিটো নীতি নিয়ম চেত্ৰীৰ যিটো নীতি নিয়ম আমি কৰিছোঁ আমি প্ৰেজেণ্ট দিয়াৰ সময়ত তেনেকৈয়ে মানে চলে গতিকেলৈ এয়া জোঁৱাই আৰু ছোৱালী যিজনী সন্মুখত বহি থকাজনী হ'ল সৰু কাঞ্চী হয় তেখেতো মোৰ ছোৱালীয়ে হয় মিঠাৰ সৰু ছোৱালী এই যিজনী মানে এইফালে বহি থকাজনী গতিকেলৈ যিটো নীতি নিয়ম হাই অসমবাসী মই চিনাকি দি দিছোঁ এইজনী মোৰ ডাঙৰ ভণ্টি এইজনী মানে এই মানে তেখেত অৰুণাচলত থাকে আৰু মোৰ এইজনী মাজু এবাৰ সৰুজনী এই সৰুজনী জাগুনত থাকে জাগুনত
একদম সকলো নাই পোৱাটো আপোনালোকে আমাৰ দাদাক সাপোৰ্ট কৰিব দে ধেৰ সাপোৰ্ট কৰিব সবে লাইক সাবস্ক্ৰাইব কৰিব ফলো কৰিব